নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগলৈকে ক্লাছ 6ৰ বিগ ফ্ৰেণ্ড ট্ৰি আৰু ক্লাছ 6ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকসমূহ সমাধান কৰিব লাগে তালৈকে আমি প্ৰেক্টিছ কৰিলো হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 7ৰ বিগ ফ্ৰেণ্ড কি আৰু তাক কেনেকৈ ব্যৱহাৰ কৰি অংকসমূহ সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম আমি এতিয়ালৈকে কি পালো বাৰু আমি এতিয়ালৈকে ক্লাছ 1 ৰ বিগ ফ্ৰেণ্ড পালো -9 সমান +10 ঠিক তেনেকৈ ক্লাছ 2 ৰ বিগ ফ্ৰেণ্ড পালো -8 সমান +10 ঠিক তেনেকৈ ক্লাছ 3 ৰ বিগ ফ্ৰেণ্ড পালো -7 পালে হ'ল +10 ঠিক তেনেকৈ ক্লাছ 4 ৰ বিগ ফ্ৰেণ্ড -6 সমান +10 Plus 5 or big friend minus 5 ইফালে 10 ৰ plus 10 তাৰপিছত plus 6 ৰ big friend পালো আমি minus 4 সমান plus 10 হয়নে এতিয়া plus 7 ৰ big friend কি হয় plus 7 ৰ big friend হৈছে minus 3 আৰু 10 ৰ plus 10 এইটো Plus 7 nor big friend or সূত্ৰ হৈছে এইটো Plus 7 ৰ big friend কি -3 হ'ব লাগিব 1 ৰ -3 হ'ব লাগিব আৰু 10 ৰ এটা বিট উঠি যাব তাৰ মানে +10 হ'ব ঠিক আছে এই সূত্ৰটো ছাত্ৰ ছাত্ৰীসকলক বহিত লিখি লৈ পেলাই বাৰে বাৰে আওৰাবলৈ দিও যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে ঠিক আছে এতিয়া আহকচোন আমি এই ক্লাছ 7 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰো আহক এতিয়া বৰ্ডত চাওঁ আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ বৰ্ডত থকা প্ৰথম প্ৰশ্নটো হ'ল এইটো হয়নে প্ৰশ্নটো কি আছে 3 + 7 + 1 হয় 3 + 7 + 1 আহক এতিয়া আমি এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰো আমি চাও কেনেকৈ এবাকাছ টুলছত ক্লাছ 7 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগে ঠিক আছে আহক এতিয়া প্ৰথমতে আমাক কি লাগে প্ৰথমতে আমাক লাগে +3 এটাকে 1 ৰ এইটো +3 ঠিক আছে এতিয়া আমাক লাগে কি +7 এই +7 লাগে এতিয়া আমাক হয়নে এই +7 টো ইয়াত ডাইৰেক্ট হ'বনে চাওকচোন ইয়াত +7 ডাইৰেক্ট নহয় কাৰণ তলত দুটা বিট লাগিব +7 হ'বৰ কাৰণে হয়নে তলত এটা বিট আছে আৰু ওপৰত বাৰু 5 টো আছে এটাকে আমি কি কৰিম আমি এতিয়া বিগ ফ্ৰেণ্ডৰ সহায় ল'ম বিগ ফ্ৰেণ্ডৰ সূত্ৰটো কি আছিল +7 ৰ বিগ ফ্ৰেণ্ড কি -3 আৰু ইফালে 10 ৰ +10 সেইকাৰণে কি আমি কৰিম কি 1 ৰ আমি -3 কৰিলো আৰু 10 ৰ এটা বিট উঠাই দিলো লগে লগে এটো +10 হ'ল ঠিক আছে এতিয়া ইয়াৰ আমি আৰু কি যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব 1 টো যে ডাইৰেক্ট হ'ব নে বাৰু হয় 1 টো ডাইৰেক্ট হ'ব এইটো 1 টো ডাইৰেক্ট হ'ব হল আমাৰ উত্তৰ কি পালো 10 আৰু ইয়াত 1 একে উত্তৰ পালো আমি 11 ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটো সমাধান হ'ল এতিয়া আমি আমাৰ দ্বিতীয় প্ৰশ্নটো কৰো দ্বিতীয় প্ৰশ্নটো কি আছে দ্বিতীয় প্ৰশ্নটো আছে 8 + 1 + 7 + 2 8 + 1 + 7 + 2 ঠিক আছে এই প্ৰশ্নটো আহক এতিয়া আমি টুলছত এবাকাছ টুলছত আমি সমাধান কৰো প্ৰথমতে আমি কৰিম কি এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লম হয়নে বাৰু এতিয়া মই প্ৰথমতে কি লাগে 8 লাগে 8 লাগে 8 হ'বৰ কাৰণে কি কৰিব লাগিব ইউনিট পইণ্টৰ ওচৰলৈ আপাৰ বিট নামি আহিব আৰু লোৱাৰ বিট তিনটা উঠি যাব হয়নে এইটো হ'ল আমাৰ 8 8 ৰ লগত আমি কি প্লাস কৰিব লাগে এতিয়া 1 এটাকে 1 প্লাস কৰিব কাৰণে আমাৰ বিট আছে নে আছে এটা বিট আছে আমি 1 প্লাস কৰি দিলো ঠিক আছে এতিয়া ইয়াৰ লগত আৰু কি প্লাস কৰিব লাগিব আমি 7 তে 7 টো ইয়াত ডাইৰেক্ট হ'বনে
কাৰণ ইয়াত কোনো বিট নাই, ওপৰতো কোনো বিট নাই, এইটো তাৰমানে ডাইৰেক্ট নহয়। এতেকে আমি এতিয়া কি কৰিম? হয়, আমি আকৌ বিগ ফ্ৰেণ্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। এই +7 ৰ যিটো বিগ ফ্ৰেণ্ড ফৰ্মুলা আছে, এই ফৰ্মুলাটো আমি এতিয়া আকৌ ব্যৱহাৰ কৰিম। ফৰ্মুলা কি? +7 হ'বৰ কাৰণে কি হ'ব লাগিব? +7 হ'বৰ কাৰণে 1 চদত আপোনাৰ -3 হ'ব লাগিব আৰু 10 চদত এটা বিট উঠি যাব। হ'লনে? এখিলৈকে হৈ গ'ল। এতিয়া ইয়াৰ পিছত কি কৰিব লাগিব? আকৌ আমি +2 কৰিব লাগিব। এতিয়া +2 ডাইৰেক্ট হ'বনে? হয়, আমাৰ ইয়াত +2 ডাইৰেক্ট হ'ব। এইটো আমি +2 ডাইৰেক্ট কৰিলো। এতিয়া আমি উত্তৰ কি পালো? এতিয়া আমি উত্তৰ পালো 10 আৰু ইয়াত 5 6 7 8, তাৰমানে উত্তৰ হ'ল আমাৰ 18। আমি উত্তৰ পালো 18। অলপ অলপ ধৰিব পাৰিছেনে কেনেকৈ +7 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি পেলাই সমাধান কৰিব লাগে? আহকচোন ইয়াৰ পিছৰটো কৰোঁ, তেতিয়া আৰু অলপ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। আহক, এই অংকটোত কি আছে? 5 + 3 + 7 + 2, হয়নে? এতিয়া আমি এই অংকটো সমাধান কৰোঁ। আহক, প্ৰথমতে আমি এবাকাছটো আমি ক্লিয়াৰ কৰি ললো। প্ৰথমতে আমাক কি লাগে? প্ৰথমতে আমাক লাগে 5 হ'ল। 5 ৰ লগত আমি কি প্লাস কৰিব লাগিব? 3, এইটো হ'ল 3। এতিয়া আমি কৰিব লাগে কি? +7, হয়নে? +7 টো ডাইৰেক্ট হ'বনে বাৰু? নহয়, কাৰণ আপাৰ বিট 5 টো ব্যৱহাৰ হৈ আছে আৰু লোৱাৰ বিট মাত্ৰ এটাহে আছে। এটাকে +7 ডাইৰেক্ট নহয়। যেতিয়া +7 ডাইৰেক্ট নহয়, আমি কি কৰিব লাগিব? হয়, আমি বিগ ফ্ৰেণ্ড ফৰ্মুলাৰ আমি সহায় লম। এই বিগ ফ্ৰেণ্ড ফৰ্মুলাটো আমি সহায় লম। হ'ল, বিগ ফ্ৰেণ্ড ফৰ্মুলা মানে কি? +7 ৰ বিগ ফ্ৰেণ্ড কি? ফৰ্মুলাটো কি আছিল? যদি +7 কৰিব লগা কি কৰিব লাগিব? হয়, আমি -3 কৰিম ইয়াত আৰু ইয়াত +10 কৰিম, হয়নে? ইয়াত 10 চদত এটা বিট উঠাই দিম। হ'ল, এতিয়া ইয়াৰ পিছত আমি আৰু কি যোগ কৰিব লাগে? 2 যোগ কৰিব লাগে, হয়নে? একে 2টো আমি উঠাই দিলো। হৈ গ'ল। উত্তৰ আমাৰ কিমান হ'ল? 10 15 16 17। আমি উত্তৰ পালো 17। 1 7। হ'ল, এই প্ৰশ্নটো আমাৰ সমাধান হ'ল। এতিয়া আপোনালোকৰ কনসেপ্টটো চাগে আৰু অকমান ক্লিয়াৰ হৈছে। আহকচোন ইয়াৰ পিছৰটো কৰোঁ, আৰু ক্লিয়াৰ হ'ব। চাওক, এই অংকটো 2 + 2 + 7, হয়নে? এই অংকটো কৰোঁ। আহক, প্ৰথমতে আমি কি কৰিম? টুলস ক্লিয়াৰ কৰি ললো, হয়নে? আমাক প্ৰথমতে কি লাগে? 2 লাগে। হ'ল, আকৌ কি লাগে? আকৌ 2 লাগে। আমাৰ বিট আছে, একে 2টো আকৌ দিলো। এতিয়া আমাক লাগে কি? 7 লাগে। 7 ইয়াত জানো হ'ব? নহ'ব, তাৰমানে এই অংকটো আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰো। কি কৰিম? বিগ ফ্ৰেণ্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। এই বিগ ফ্ৰেণ্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। ফৰ্মুলা মতে কি হ'ব লাগিব? +7 হ'বৰ কাৰণে কি হ'ব লাগিব? হয়, +7 হ'বৰ কাৰণে আমি 1 চদত -3 কৰিম আৰু 10 চদত এটা বিট উঠি যাব। হ'লনে? আমাৰ অংকটো সমাধান হ'ল। আমি উত্তৰ কিমান পালো? আমি উত্তৰ পালো 11। আমাৰ উত্তৰ 11। হ'ল, তাৰ পিছৰ অংকটোলৈ আহক। এই অংকটো 8 + 1 + 7 + 2, 8 + 1 + 7 + 2, হয়নে? আহক, আমি এই অংকটো এতিয়া আকৌ টুলছত সমাধান কৰোঁ। আমাক প্ৰথমতে কি লাগিব? 8 লাগিব। প্ৰথমতে আমি কি কৰিম? টুলস ক্লিয়াৰ কৰিম। এতিয়া আমাৰ এবাকাছত আমি 8 বনাম। 8 বনাবৰ কাৰণে কি কৰিব লাগিব? আপাৰ বিট তললৈ, লোৱাৰ বিট 3টা ওপৰলৈ। হ'লনে? আমাৰ 8 হ'ল। 8 প্লাস কিমান আছে? 1 আছে। 1 টো হ'ব নেকি ডাইৰেক্ট?
হ'ব ইয়াত এটা বিট তলত আমাৰ আছে 1 আহিলে 8 plus 1 হ'ল তাৰপিছত কি লাগিব আমাক প্লাস 7 7 টো ডাইৰেক্ট হ'বলৈ দিয়া 7 কৰিবৰ কাৰণে তো আমাৰ ইয়াত কোনো খালি বিদেই নাই এটা কিন্তু ডাইৰেক্ট নহয় আমি আকৌ কি কৰিম ফৰ্মুলা ব্যৱহাৰ কৰিম প্লাস 7 ৰ ফৰ্মুলাটো কি আছিল প্লাস 7 হ'বৰ কাৰণে কি হ'ব লাগিব 1 সদত minus 3 10 সদত plus 10 হ'লনে আমাৰ এইটো ফৰ্মুলা ব্যৱহাৰ কৰা হ'ল প্লাস 7 হৈ গ'ল তাৰপিছত কি কৰিব লাগে আৰু প্লাস 2 তেকে 2 টো ইয়াত ডাইৰেক্ট হ'বনে হয় 2 আমাৰ ইয়াত ডাইৰেক্ট হ'ব হ'লনে এতিয়া আমি উত্তৰ কিমান পালো 10 15 16 17 18 তাৰ মানে আমাৰ এই যোগ অংকটোত আমি উত্তৰ পালো 18 হ'লনে এতিয়া অন্তিমটো প্ৰশ্নলৈ আহক এই অংকটো আহক এতিয়া আমি এবাকাস টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম টুলছ আমি ক্লিয়াৰ কৰি ললো হ'লনে এতিয়া আমাক কি লাগে প্ৰথমতে লাগে 3 কাৰণে কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ আমি তিনটা বিট উঠাই দিম এটো 3 হ'ল হয় তাৰপিছত আমাক কি লাগে 1 ৰ কাৰণে কি কৰিম আমাৰ বিট আছে নে আছে উঠাই দিলো বিটটো 3 plus 1 হ'ল এতিয়া আমাক কি লাগে আৰু plus 7 ডাইৰেক্ট হ'বনে নহয় কাৰণটো হ'ল কি ইয়াত আমাৰ তলত বিট নাই plus 7 কৰিবৰ কাৰণে এনেকৈ আমি কি কৰিম আমি আকৌ এই বিগ ফ্ৰেণ্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিম বিগ ফ্ৰেণ্ড ফৰ্মুলাটো কি হ'ব প্লাস 7 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্লাস 7 কৰিবৰ কাৰণে আমি কৰিব লাগিব কি -3 plus 10 হ'ল এতিয়া আৰু কি প্লাস কৰিব লাগে আকৌ প্লাস 7 কৰিব লাগে তে প্লাস 7 হ'বনে ইয়াত ডাইৰেক্ট হ'ব কাৰণ তো কি আমাৰ আপাৰ বিট আছে এটা লোৱাৰ বিট দুটাও আমাৰ কাৰণে আছে আমি উত্তৰ পালো 10 15 16 17 18 তাৰ মানে এই প্ৰশ্নটোৰ উত্তৰ হ'ল আকৌ 18 মানে 18 এতিয়া বুজি পাইছেনে কেনেকৈ আমি প্লাস 7 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক আমি সমাধান কৰিব লাগিব আপোনালোকে এতিয়া এনে ধৰণৰে ছাত্ৰ ছাত্ৰী আৰু আপোনালোকে নিজেও আমাৰ কিতাপখন মেলি লওক লৈ পেলাই তাত যিবিলাক অংক আছে প্লাস 7 ৰ সূত্ৰ ব্যৱহাৰ কৰি কৰিব লগা যিবিলাক অংক আছে অংকবিলাক প্ৰেক্টিছ কৰক যিমান পাৰে সিমান প্ৰেক্টিছ কৰক আৰু যিমানে প্ৰেক্টিছ কৰিব সিমানে এই এবাকাসৰ ওপৰতো আৰু এই সূত্ৰবিলাকৰ ওপৰতো আপোনালোকৰ আয়ত্ত বাঢ়ি আহিব ঠিক আছে আৰু এটা কথা সদায় মনত ৰাখিব যেতিয়ালৈকে এই চেপ্টাৰটোৰ ওপৰত আপোনাৰ নলেজ ক্লিয়াৰ নহয় তেতিয়ালৈকে কিন্তু ইয়াৰ পিছৰ চেপ্টাৰটো আগবাঢ়ি নাযাব নহলে আপোনালোকে এবাকাস ভালকৈ শিকিব নোৱাৰিব বুজি পাইছে নহয় ধন্যবাদ